কি আছে দাদা কি আছে কম দত্তদাৰ লাইফ অফ এ ড্ৰাইভাৰ আৰু কেবিনৰ গুড মৰ্নিং গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ ব্লগটো মৰ্ণিং ৱাকৰ পৰা আৰম্ভ কৰিছোঁ। যদি ব্লগটো আজি আৰম্ভ কৰিছোঁ কিন্তু ভিডিঅ'কেইটা শ্বুট কৰা আছিলে 14 মে'ত মানে ভণ্টি এজনীৰ বিয়া আছিল। বিয়াৰ কেইটামান দৃশ্য শ্বুট কৰি ৰাখিছিলোঁ। ভিডিঅ'কেইটা মানে এডিট কৰা হোৱা নাছিলে, তো সময় পোৱা নাছিলোঁ। আজি এডিট কৰি আপলোড কৰিম বুলি ভাবিছোঁ। আমি এতিয়া অলপ ফুৰি আহোঁ। ফুৰি মানে ক'ত যাবা? মেলা। মেলা। মোৰ পইচা নাই দেই, কিন্তু পইচা নহ'লে কেনেকৈ হ'ব? পইচা তোমাৰ তাত আছে নহয়। ঠিক আছে, মই এটা বস্তু দিম, মাত্ৰ 10 টকা দামৰ। 10 টকা? বাকীখিনি তোমাৰ। বেজাৰত মেলা চলি আছে, তাত যাবলৈ ওলাইছোঁ। চাওঁ তাত কি আছে, কি ল'ব পাৰি। বেছি উৎপাত নহ'ব দেই, কিন্তু অলপ ল'বা আৰু। যি বিচাৰো টকা দিব লাগিব। হ'ব দিয়া, যি আছে যি পাৰোঁ দিম আৰু। আপোনালোকে চাই থাককচোন, মেলাত কি পাওঁ, কি ওলাইছে দেখাবলৈ চেষ্টা কৰিম। মেলাৰ ভিতৰত এখন গ্ৰন্থ বিপণীও আছে, তো চাওঁ ইয়াত কি কিতাপ পোৱা যাব। ভাইটি, হেৰিখন আছে নেকি, লাইফ অফ এ মিউজিচিয়ানখন? সেইখন নহ'ব। অঁ, সেইখন লাগিছিল। আৰু লাইফ অফ এ ড্ৰাইভাৰখন আছে, সেইটো এক কপি দিবাচোন, চাই ল'ম। কি নাম তোমাৰ দোকানখনৰ? অঁ, ঠিক আছে। এই দোকানৰ পৰা এইখন মই লৈ ল'লোঁ, ৰূপম দত্তদাৰ লাইফ অফ এ ড্ৰাইভাৰ আৰু কেবিনৰ ইপাৰে। লগতে মই পাপু লেফটিভেছদাৰ মানে হেৰিখন বিচাৰিছিলোঁ, লাইফ অফ এ মিউজিচিয়ান। সেইখন বোলে নাই। সেইখন কিতাপ বিচাৰি আছোঁ, পোৱা নাই। হয়তো অনলাইনত পাই যাম চাগে। মইতো হেৰিটো উলিয়াই দিম আকৌ। আমাৰ ৰাইজে ধৰাৰ কাৰণে অপেক্ষা কৰি আছে। কি আছে দাদা, কি আছে? এই সোণৰ চেণ্ডেল এনে কৰি দেখাই দিছোঁ নেকি? হ'ব। এই দৰা আহি পালে। অলপ পিছে দি অলপ। আজিৰ ভিডিঅ'টো এনেকৈ শেষ কৰিলোঁ। যদি ব্লগটো ভাল পায় তেনেহ'লে
প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব আৰু প্লিজ কমেণ্ট কৰি জনাবচোন ব্লগবোৰ কেনে পাইছে। বেয়া হ'লেও জনাই দিব আৰু ভাল হ'লেও ক'ব, ভাল লাগিব। ধন্যবাদ। জয় আই অসম।